নমস্কাৰ, আসসালামু আলাইকুম। মই ডক্টৰ বাহাৰুল ইছলাম। মই বৰ্তমান নগাঁও বৰদোৱা ৰোডত থকা মেট্ৰ' নাৰ্ছিঙৰ ওচৰত চলচলি দলঙৰ লগত জাৰ্মান হোমিঅ' ক্লিনিকৰ পৰা কৈছোঁ। মই আজি এটা গুৰুত্বপূৰ্ণ টপিকছ আপোনালোকৰ সন্মুখত আলোচনা কৰিব গৈ আছোঁ। সেইটো হৈছে মানুহৰ গ'ল্ড ব্লাডাৰ ষ্টোন। গ'ল্ড ব্লাডাৰ ষ্টোন হ'লে কি কাৰণত হ'ব পাৰে বা কেনেকৈ গ'ল্ড ব্লাডাৰ ষ্টোন হয় বা হোৱাৰ পিছত অপাৰেশ্যন লাগিবনে নাই, আৰু অপাৰেশ্যন কৰিলে কিবা ছাইড এফেক্ট আছে নেকি, তাৰ পিছতো আৰু ষ্টোন হোৱাৰ সম্ভাৱনা থাকে নেকি, বা কি খাদ্য খালে ষ্টোন হোৱাৰ সম্ভাৱনা কম, বা ষ্টোন কেনেকৈ প্ৰিভেণ্ট কৰিব পাৰি তাৰ ওপৰত আলোচনা কৰিম। প্ৰথমতে জানি লওক যে গ'ল্ড ব্লাডাৰ ষ্টোনটোনো কি। যে আমি যেতিয়া মুৰ্গী এটা কাটো, মুৰ্গীত আপুনি ভিতৰত চাব পিত্তথলী এটা থাকে, যিটো খুব তিতা থাকে, নীলা কালাৰ থাকে, সেইটো আমি মানে পেলাই দিওঁ। এই পিত্তথলীটো হৈছে মানুহৰ গ'ল্ড ব্লাডাৰ, আৰু পিত্তথলীত থকা যিটো ৰস থাকে সেইটো হৈছে বাইল। সেইটো লিভাৰে বাইল চিক্ৰেট কৰে, আৰু সেইখিনি পিত্তথলীত আহি জমা থাকে। যেতিয়া মানুহে খাদ্য খায় তেতিয়া এই পিত্তথলীৰ পৰা এডাল চিবিৰি এটা নলী আছে, সেইটো দি গৈ পেলাই খাদ্যৰ লগত মিক্স হয় আৰু খাদ্য হজম হোৱাত সহায় কৰে। আৰু যেতিয়া এই পিত্তথলীটোত কিছুমান পৰিৱৰ্তন আহে তেতিয়া মানুহৰ গ'ল্ড ব্লাডাৰ ষ্টোন হয়। সেই পৰিৱৰ্তনখিনি কেনেকুৱা? প্ৰথম হৈছে, যদি পিত্তথলীটো খালী নহয়, প্ৰায় লং টাৰ্ম যদি বাইল পিত্তৰটো জমা হৈ থাকিব, যেনেকুৱা আপুনি বহুত দেৰিকৈ খোৱা, টাইমলি নোখোৱা, বা ৰাতি উপবাস থাকি ৰাতিপুৱা সোনকালে খাব লাগে কিন্তু দেৰিকৈ খোৱা, এনেকুৱা বিভিন্ন কাৰণত যদি পিত্তথলীটো যদি খালী নহয়, বাইল বহুত সময়লৈকে বহুত দিন জমা হৈ থাকে বেছিকৈ, তেতিয়া লাহে লাহে বেছি জমা হৈ কনচেনট্ৰেট বেছি হৈ পেলাই এইটো ষ্টোনলৈ পৰিৱৰ্তন হ'ব পাৰে। আৰু এটা কাৰণ হৈছে যে মানুহৰ যদি কলেষ্ট্ৰল যদি বেছি থাকে বাইলে যিমান কলেষ্ট্ৰল ডিজলভ কৰিব পাৰে তাতকৈ যদি বেছি কলেষ্ট্ৰল যদি বাইলত থাকে, পিত্তৰসত থাকে, তেতিয়াহ'লে কলেষ্ট্ৰল ষ্টোন হয়। আচ্ছা, এই কলেষ্ট্ৰলটো ক'ৰ পৰা আহে? কলেষ্ট্ৰলটো আহে লিভাৰে যেতিয়া ফেটি এচিডছ বা কাৰ্বহাইড্ৰেটৰ পৰা কলেষ্ট্ৰল চিক্ৰেট কৰে, আৰু সেইটো বাইলৰ লগত আহে। দ্বিতীয়তে, যদি কলেষ্ট্ৰল থকা খাদ্য যিবিলাক আছে সেইবিলাক খাদ্য যদি আমি বেছিকৈ খাওঁ, তেতিয়াও কলেষ্ট্ৰল বেছি হয়। এতিয়া কি খাদ্য খালে সেইখিনি মই পিছত গৈ আছোঁ। এতিয়া কলেষ্ট্ৰল যেতিয়া বেছি হ'ব, টু মাছ কলেষ্ট্ৰল যেতিয়া হ'ব, তেতিয়া কলেষ্ট্ৰল ষ্টোন হ'ব। এই ষ্টোনটোৰ কালাৰটো য়েলো গ্ৰীণ কালাৰৰ হয় প্ৰায়। এতিয়া কলেষ্ট্ৰল যেতিয়া বেছি হ'ব, আৰু এটা কাৰণ হৈছে যদি বিলিৰুবিন বেছি হয়, মানুহৰ ৰেড ব্লাড কৰ্পাছকুল RBC যেতিয়া ব্ৰেকডাউন হৈ পেলাই বিলিৰুবিন ব্লাডলৈ আহে। আৰু এটা কাৰণ, যদি বিভিন্ন লিভাৰৰ বেমাৰ হয়, যি বেমাৰৰ কাৰণে মানুহৰ জণ্ডিছ হয়, সেই তেনেকুৱা ক্ষেত্ৰতো যদি বাইলত বিলিৰুবিনটো মানে ব্লাডত যদি বিলিৰুবিন বেছি থাকে আৰু সেইখিনি বাইলত যদি বিলিৰুবিনটো বেছি প্ৰডাকশ্যন হৈ আহে, তেতিয়াহ'লে এই বিলিৰুবিনকে গোট মাৰি পিগমেণ্ট ষ্টোন কৰে। এইটো হৈছে ডাৰ্কাৰ ষ্টোন দেখা যায়। গতিকে এটা হৈছে কলেষ্ট্ৰল ষ্টোন, এটা হৈছে পিগমেণ্ট ষ্টোন। যেতিয়া বাইল যিটো আছে পিত্তৰ, তাত যেতিয়া কলেষ্ট্ৰল বেছি হ'ব বা বিলিৰুবিন বেছি হ'ব, বা বাইল চল্টছ, বাইল প্ৰ'টিন, মানে বাইল এচিড যিখিনি আছে সেইখিনি, বাইল এচিডছ এইবিলাক যেতিয়া বেছি হ'ব, তেতিয়া কি হয়, সেইখিনি কনচেনট্ৰেট হৈ যায়। কনচেনট্ৰেট হৈ পেলাই ক্ৰিষ্টেলাইজ হয়, তাৰপিছত ষ্টোন ফৰ্ম হয়। গতিকে ষ্টোন ফৰ্ম হোৱাৰ মেইন কেনেকৈ যে ফৰ্ম হয় বুলি ক'লে, আপোনালোকে এইটোৱেই ভাবি ল'ব যে কলেষ্ট্ৰল আৰু বিলিৰুবিন যদি আমাৰ ব্লাডত বা লিভাৰৰ পৰা বেছিকৈ চিক্ৰেট হয়, তেতিয়াহ'লে গ'ল্ড ব্লাডাৰ ষ্টোন হয়। দ্বিতীয়তে, এই ষ্টোনখিনি যে হ'ব, এতিয়া আহিব আমাৰ খাদ্য, যে কি খাদ্য খালে কলেষ্ট্ৰল বেছি হ'ব বা বিলিৰুবিন বেছি হ'ব পাৰে। যে আজিকালি মানুহবিলাকে নেচাৰেলি খাদ্যবিলাক খোৱা দেখা নাযায়, বেছিভাগ খাদ্য মানুহে খায় আৰ্টিফিচিয়েলি। আগৰ দিনত মানুহে নেচাৰেলি খাইছিলে বা চাইট্ৰাছ ফ্ৰুটবিলাক খাইছিলে, গছৰ ফল মূল ফ্ৰুটছ বা ভেজিটেবলছ এইবিলাক খাইছিলে। আজিকালি বেছিভাগ এইবিলাক নেচাৰেলি খোৱা এৰিছে, আৰু বেছি অইলি ফ্ৰুট যিবিলাক ফ্ৰাইড ফ্ৰুট খায়, বা এটা তেল তেলত কিবা এটা বস্তু ভাজিলে, ফ্ৰাই কৰিলে, সেই তেলটো কণ্টিনিউৱাছলি ফ্ৰাই কৰি থাকে। বজাৰত কচুৰি, পকৰি, গজা, চিংগাৰা, জিলাপি এইবিলাক যদি বেছি খায়, সেইবিলাক তেলটো বাৰে হিটত দিয়ে, তাত ট্ৰেন্সফেটৰ পৰা কলেষ্ট্ৰল হয়, ট্ৰাইগ্লিচাৰাইড বাঢ়ে। গতিকে এই খাদ্যবিলাক আমি খালে কলেষ্ট্ৰল বেছি হ'ব পাৰে, বা ৰেড মিট বেছিকৈ খালে, বা যিটো তেল থকা মাংস যদি খায় তেতিয়া হ'ব পাৰে, ডিমৰ কুহুম যিটো খায় সেইটো বেছিকৈ খালে হ'ব পাৰে।
তাৰপিছত আৰু বিভিন্ন ফেটছ থকা যিবিলাক খাদ্য আছে সেইবিলাক হ'লেও কলেষ্ট্ৰল বেছিকৈ আহে। দ্বিতীয়তে মানুহ যদি বেছি অবেচিটি থাকে, যদি মানুহৰ ফেটি থাকে, মানুহ ওজন বেছি থাকে, ছাডেনলি ওজন কমাব যদি যায়, তেতিয়াও তাৰ পৰা চেল ব্ৰেকডাউন হৈ পেলাই তাৰ পৰা মানে কলেষ্ট্ৰল চিক্ৰেট হয়। গতিকে ওজন ছাডেনলি কমালেও মানুহৰ গলব্লাডাৰ ষ্ট'ন হয়। কিছুমান ফিমেল মানুহ আছে, তেওঁলোকে হৰম'নেল ৰিলেটেড হ'ব পাৰে, প্ৰেগনেঞ্চিৰ সময়তো হৰম'ন ইমবেলেঞ্চ হৈ পেলাই ষ্ট'ন হ'ব পাৰে, বা কিছুমান টেবলেট যদি প্ৰেগনেণ্ট প্ৰিভেণ্ট কৰাৰ কাৰণে খায়, তাৰ পিছৰ পৰাও মানুহৰ ষ্ট'ন হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আমি সজাগ হ'ব লাগিব যে আমি প্ৰেগনেণ্ট প্ৰিভেনশ্যনৰ কাৰণে কিবা টেবলেট খাই আছে নেকি, মানুহৰ ওজন ছাডেনলি কমাইছে নেকি, বা মানুহৰ অইলি ফুড বা এইবিলাক যিখিনি কলেষ্ট্ৰল থকা চ'ৰ্চ যিখিনি সেইখিনি বেছিকৈ খাইছে নেকি। যদি সেইখিনি খাই আছে, সেইখিনি যিমান পৰা যায় এৰি দিয়ক। আৰু এইখিনি এৰিব লাগিব। লগতে চাইট্ৰাছ ফ্ৰুট, যি কমলা, মৌচুমী, এইবিলাক বেছিকৈ খাব লাগিব। টেঙাজাতীয় ফল মূল বেছি খাব লাগিব, আৰু ডেইলি এটা আপেল খালে বেছি ভাল। এইখিনি যদি খায়, মানুহৰ ষ্ট'ন প্ৰিভেণ্ট কৰিব পাৰিব। এতিয়া কথা হ'ল, ষ্ট'ন হোৱাৰ পিছত অপাৰেশ্যন লাগিব নেকি। এতিয়া মই 20 বছৰ ধৰি ট্ৰিটমেণ্ট কৰি আছোঁ, যোৱা 19 বছৰত মই এটাও কেছ ভাল কৰিব পৰা নাই। যোৱা 1 বছৰৰ 6 মাহ আগতে মই 3টা কেছ ভাল হৈছে, আৰু এই 6 মাহৰ ভিতৰত ট্ৰিটমেণ্ট কৰি মোৰ ইয়াত প্ৰায় টোটেল 50টামান কেছ ভাল হৈছে। গতিকে মই যিটো দেখা পাইছোঁ, 6-7 mm যিবিলাক ষ্ট'ন থাকে, সেই ষ্ট'নবিলাক 3বাৰ ঔষধ দিলে, 3বাৰ বা 4বাৰ ঔষধ দিলে কমপ্লিটলি ভাল হৈ যায়। আৰু 10 mm লৈকে যদি থাকে, 7ৰ পৰা 10 mm লৈকে, তেতিয়া আৰু 5বাৰমান ঔষধ খাব লাগে। আৰু 10ৰ পৰা 15লৈকে থাকিলে টোটেল 6ৰ পৰা 8বাৰমান ঔষধ দিবলৈ কমপ্লিট ভাল হ'ব। আৰু 15ৰ ওপৰত যদি থাকে, আৰু তাত যিটো গলব্লাডাৰ আছে তাত যদি ইনফ্লেমেশ্যন থাকে, বা কিবা যদি পুজ জমা হোৱাৰ নিচিনা থাকে, তেতিয়াহ'লে সেইটো কি হ'ব, প্ৰথম এটা ড'জ দিম। এটা ড'জত যদি ইনফ্লেমেশ্যন নাইকিয়া হৈ যায়, বা ইনফেকশ্যন নাইকিয়া হয়, বা যিটো ফুলি আছে এনেকুৱা যদি নাইকিয়া হয়, আৰু ষ্ট'নটো যদি আগতকৈ 1 বা 2 কমি আহিছে, তেতিয়া কণ্টিনিউ যদি কৰা যায় 8-9 মাহমান, তেতিয়া কিউৰ হ'ব। আৰু যদি প্ৰথম ড'জটোত নকমে, তেতিয়া অপাৰেশ্যন কৰিব লাগিব। আৰু 20ৰ ওপৰত গ'লে জেনেৰেলি অপাৰেশ্যন কৰাটো ভাল। এতিয়া অপাৰেশ্যন, ধৰক কোনোবা ক্ষেত্ৰত অপাৰেশ্যন লাগিলে, অপাৰেশ্যন কৰিলে, কৰাৰ পিছত আকৌ ষ্ট'ন হ'ব নেকি। এতিয়া কথা হ'ল, যিবিলাক মানুহ অপাৰেশ্যন কৰে, অপাৰেশ্যন কৰাৰ পিছতো যদি নিয়ম নীতি মানি যদি নাখায়, যদি চাইট্ৰাছ ফ্ৰুট যদি এইবিলাক যদি নাখায়, টেঙাজাতীয় ফল মূল একেবাৰে নাখায়, যদি নেচাৰেল যদি খাদ্যবিলাক নাখায়, বা বেছি গেছ হোৱা খাদ্যবিলাক বা কলেষ্ট্ৰল খাদ্যবিলাক যদি খায়, তেতিয়া লিভাৰে যিখিনি বাইল, পিত্তৰ যিখিনি ডেইলি চিক্ৰেট কৰি আছে, আগতে পিত্তথলীত জমা হৈ আছিলে, আৰু এতিয়া পিত্তথলীত জমা হোৱা নাই, পিত্তথলীটো যিটো কাটি দিয়ে, তাৰপিছত ডাইৰেক্ট যিটো CBD ডাক্ট আছে, সেইফালে গৈ পেলাই খাদ্যৰ পাকস্থলীৰ ওচৰত যিটো ডিউনেৰাম পাৰ্ট আছে, তাত পৰে, খাদ্যৰ লগত মিক্স হয়। কিন্তু যেতিয়া মানুহে দেৰিকৈ খাব, তেতিয়া এই পিত্তৰসটো আকৌ সেই নলীডালত জমা হৈ পেলাই নলীডালতো পাথৰ হয়। গতিকে সেই যেতিয়া নলীডালত পাথৰ হ'ব, সেইটো অপাৰেশ্যন কৰিলে বহুত টকাৰ প্ৰয়োজন হয় মানুহৰ, 1.5 লাখৰ ওপৰত খৰচ হয়, আৰু সেইটো অলপ ক্ৰিটিকেল অপাৰেশ্যন হয়। গতিকে এনেকুৱা ক্ষেত্ৰত মই বহুত কেছ পাওঁ যে অপাৰেশ্যন কৰাৰ পিছতো সেই নলীডালত পাথৰ হৈছে। গতিকে মানুহে অপাৰেশ্যন কৰাৰ পিছত খাদ্যবিলাক এনেকৈ খাব লাগে যাতে আমাৰ পাথৰ নহয়। গতিকে যাতে কলেষ্ট্ৰল জাতীয় খাদ্য এৰিব লাগিব, যিবিলাক অইলি ফুড, যিবিলাক হাই ফেটছ থকা যিবিলাক খাদ্য, বা বেছি ডিমৰ কুহুম যিটো, এইবিলাক, বা চল্টি ফুড, বা বজাৰত যিবিলাক ফাষ্টফুড পোৱা যায়, জাংক ফুড, এইবিলাক এৰি দিব লাগিব। আৰু আপেল বা চাইট্ৰাছ ফ্ৰুট, কমলা, মৌচুমী, এইবিলাক খাব লাগিব। খালে গলব্লাডাৰ ষ্ট'ন সাধাৰণতে নহয়। গতিকে মোৰ চেম্বাৰটো হৈছে নগাঁও চলচলি, জাৰ্মান হোমিঅ' ক্লিনিক, বৰদোৱা ৰোডত আছে, মেট্ৰ' হস্পিটেলৰ ওচৰত। যদি কাৰোবাৰ 15 mm লৈকে পাথৰ আছে, গলব্লাডাৰ ষ্ট'ন আছে, তেতিয়া আহিব, নিশ্চয় ভাল হ'ব। আৰু মই যিকেইটা ভাল হয় সেইকেইটাহে ট্ৰিটমেণ্ট কৰোঁ। যিটো দেখোঁ ভাল নহ'ব, মই কেতিয়াও ট্ৰিটমেণ্ট নিদিওঁ, 1 টকাৰ মেডিচিনো মই নিদিওঁ। গতিকে আশা কৰিছোঁ যে গলব্লাডাৰ পাথৰ হ'লে আপোনালোকে ভয় খাব নালাগে, অপাৰেশ্যন নোহোৱাকৈ ভাল হয়। আজি ইমানতেই, ধন্যবাদ, খুদা হাফেজ।